হয়, আমাৰ অসমত 5টা বিদ্ৰোহী সংগঠনে দীৰ্ঘদিনৰ পৰা সংগ্ৰাম কৰি আহিছিলে আৰু চৰকাৰৰ লগত শান্তি প্ৰক্ৰিয়াৰে আলাপ আলোচনা অব্যাহত ৰাখিছিলে। কিন্তু সৰ্বশেষত দেখা গ'ল আমাৰ যি দাবীসমূহ চৰকাৰে সন্মান দিছে আৰু সন্মান দি পেলাই যোৱা 15 ছেপ্টেম্বৰ তাৰিখে 5টা বিদ্ৰোহী সংগঠনৰ লগত ঐতিহাসিক এটা শান্তি চুক্তি কৰিলে ভাৰতৰ নতুন দিল্লীত। আৰু এই আমাৰ ঐতিহাসিক চুক্তিত ভাৰত চৰকাৰৰ মুখ্য ভূমিকা, অসম চৰকাৰৰ মুখ্য ভূমিকা আছিল। তেখেতসকলে যথেষ্ট আমাক আগুৱাই লৈ গ'ল, আমাক সহযোগ কৰিলে আৰু বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ বলিষ্ঠ পদক্ষেপ আমাৰ এই আদিবাসী একৰ্ড হৈ উঠাৰ ওপৰত অৰিহণা আছে। লগে লগে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী এই দুয়োজনকে আমি যথেষ্ট আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত তেখেতসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ আমাৰ আদিবাসী শান্তি চুক্তিত যিবিলাক পইণ্টছ আছে, যিবিলাক দফাসমূহ আছে, অনতিপলমে তেখেতসকলে পূৰ্ণ কৰিব আৰু আমাৰ জাতিটোৰ যি উন্নয়ন, জাতিটোক উন্নয়নৰ দিশত লৈ যাবলৈ এই আমাৰ শান্তি চুক্তিয়ে যথেষ্ট গুৰুত্ব সহকাৰে সহায় কৰিব আৰু আমি আশাবাদী নিশ্চয় এইটো সাৰ্থক হৈ উঠিব। দীঘলীয়া সময় অতিবাহিত কৰি এখন আমি এটা একতলৈকে গৈ পালোঁ আৰু সেই একতৰ যোগেদি আমি আজি এখন ভাৰতৰ যিখন সংবিধান হয় আৰু সেই সংবিধানত একতিক জৰিয়তে এই অসমখনত আমি অন্তৰ্ভুক্ত হৈছোঁ আৰু একতখনত যিবিলাক দফা আছে সেই দফাই যদি সমূহ 16টা দফীয়া হয় আৰু সমূহ 16টা দফীয়া ইমপ্লিমেণ্ট হ'লে আমি অসমৰ সমূহ জাতি আমি উন্নতি হ'ব পাৰিম, সেইটো আমি কামনা কৰিছোঁ। লগতে যিখন আমাৰ ইয়াত ADC কাউন্সিল আছে, সেই কাউন্সিলৰ যোগেদি আমাৰ আদিবাসীসকলক কেনেকৈ আমি উন্নতি লৈ যাম, সেইটো 2 নম্বৰ পইণ্ট হয় আমাৰ ডিমাণ্ডৰ। সেইটোৰ ক্ষেত্ৰত বিশেষত হ'ব, এইটো আদিবাসী কল্যাণ পৰিষদীয় হ'ব আৰু সেই কল্যাণ পৰিষদৰ যোগেদি আমি আগবাঢ়িব পাৰিম। কাৰণ ইয়াত বহুত দফা আছে, স্কুল আছে, বহুত ইত্যাদি আছে। আমি অসমৰ কাৰণে যিমান আদৰ্শ স্কুল, তেনেকুৱা নৱোদয়ৰ নিচিনা 5খনমান স্কুল আছে, সেই স্কুলৰ যোগেদি আমি বহুত শিক্ষা গ্ৰহণ আগবাঢ়িব পাৰিম। BTCৰ প্ৰধান প্ৰমোদ ছাৰ ডাঙৰীয়া আৰু হাগ্ৰামা ছাৰ ডাঙৰীয়াকো এখেতে আমাক প্ৰথমবাৰৰ বাবে সম্বোধনা দিছে আৰু এই একতখন এখেতে মানে সমৰ্থন কৰিছে। এখেতক আমাৰ সমাজৰ ফালৰ পৰা আমি ধন্যবাদ দিওঁ। কাৰণ 1947ৰ পিছত আজি অমৃত উৎসৱ হোৱাৰ পিছত 75 বছৰ হ'ল। এই 75 বছৰৰ পিছত আমি এটা আদিবাসী সমাজে সংবিধানৰ মৰ্যাদা পালোঁ। আমি নথৈ আনন্দিত আৰু আনন্দিতত সেই চকুৰ পানী ওলাইছে। কাৰণ আজি এইখন ভাৰতৰ সংবিধানত আমি মৰ্যাদা পালোঁ। এইখিনি সৰু মই বাল্য দিলোঁ দাদা, মনত আৰু ৰখিব নোৱাৰোঁ। ইমান এটা মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ। কাৰণ ইমানখিনি আমাৰ BJP চৰকাৰ বা এখেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু বলিষ্ঠ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মাই লোৱাত আমি যে আজি সক্ষম হ'লোঁ, এখেতক অন্তৰৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ। এইখিনি কৈ